হাই হেল্ল' নমস্কাৰ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SBলৈ। আজি মানে বতৰটো পিছবেলা টাইমত বহুত মানে বেয়া হৈ গৈছে, পূৰা চেলেক বিজুলী বোলে ঢেৰেক গাজনি, তাৰ মাজতে বোলে পইতা ভাতৰ জুতি। থাম্বনেইল দেখি নিশ্চয় গম পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে, পইতা ভাতৰ এটা ধামাকা ভিডিঅ'। তেনে ব'লক অলপ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ এই নতুন ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ আজি পইতা ভাতৰ জুতি মই কিদৰে আৰম্ভ কৰিছোঁ, মানে লগত কি আইটেম লৈ লৈছোঁ পইতা ভাতৰ লগত। ব'লক দেখুৱাই লওঁ প্ৰথমে আপোনালোকক। আৰু এইখিনি হৈছে পইতা ভাতখিনি, আৰু লগত লৈ লৈছোঁ জলকীয়া দুটা, আৰু এইখিনি হৈছে আপোনাৰ পিঁয়াজ আছে, নিমখ আছে আৰু জলকীয়া, আৰু এইখিনি হৈছে চানা, লগত পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ, জলকীয়া, আৰু এইখিনি হৈছে আলু পিটিকা, আৰু এইখিনি হৈছে মানে ভেদাইলতাৰ চাটনি। এতিয়া খোৱা আৰম্ভ কৰিব লাগে আৰু। আৰু এইখন লৈ লৈছোঁ ভাত খাবলৈ, আৰু এইখন মানে আজি কিনি আনিছিলোঁ। আপোনালোকে মানে এনেদৰে ভাত খাবলৈ চেষ্টা নকৰিব, কাৰণ কি হ'ব পাৰে মুখত ঘাঁ চাহ লাগি যাব পাৰে। মই মাত্ৰ ভিডিঅ'টো দেখুৱাইছোঁ এটা এণ্টাৰটেইনমেণ্টৰ কাৰণে। আপোনালোকে এইখন লৈ ভাত খাবলৈ কেতিয়াও চেষ্টা নকৰিব ভিডিঅ'টো চাই। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নাজানো, কিন্তু মোৰ এই পইতা ভাতৰ জুতি লৈ কিন্তু খুব ভাল লাগিলে। ইয়াৰ আগতে মানে পইতা ভাতৰ জুতি মই আৰু এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো বনাওঁতে মানে এটা বস্তু ভিডিঅ'টোত উঠিলে, আৰু সেই বস্তুটো কি বস্তু হয় আপোনালোকে ভিডিঅ'টো চাই পিনি মোক কমেণ্ট বক্সত জনাব। মহজনী পৰিছে এইদিন দেখিছে না, মহে খাই মানে ৰঙা হৈ গৈছে পিছ। আরে ভিডিও বনাই আছো। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। ধন্যবাদ।